নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক প্ৰেম আৰু জীৱনলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, এই কিতাপখন দেখাত বহুত ধুনীয়া দেখিছে, নহয়নে বাৰু? ধুনীয়াকৈ ওপৰৰ পৃষ্ঠা সজোৱা গৈছে আৰু দেখাত ইয়াৰ কথাবোৰকো মহত্বপূৰ্ণ হ'ব যেনো লাগিছে। কিন্তু এই কিতাপখন সঁচাকৈ অদ্ভুত বা মহত্বপূৰ্ণ কিতাপ বুলি ক'ব পাৰিনে বাৰু? ইয়াত লিখা সকলো কথা সঁচা হয় জানো? ইয়াৰ কথা প্ৰেৰণাদায়ক হয়নে বাৰু? ইয়াৰ কথাসমূহ আমাৰ বাবে মূল্যৱান হয়নে নহয় কেনেকৈ নিৰ্ণয় কৰিব? এতিয়া হয়তো আপুনি ভাবিব পাৰে যে কিতাপৰ আৱৰণ দেখি কিতাপৰ গুণ কেনেকৈ জানিব পাৰি। ইয়াৰ কাৰণে আপুনি কিতাপখন পঢ়িব লাগিব, কিতাপৰ ভিতৰৰ কথাবোৰ বুজিব লাগিব আৰু কিতাপখনৰ কথাবোৰ বুজিবলৈ হ'লে ইয়াক আমি সময় দিব লাগিব। সকলোৱে ভাবিব পাৰিছে মই কোৱা কথাবোৰ, কিন্তু আশ্চৰ্যজনক কথা এইটো যে কিতাপৰ বিষয়ক লৈ আপুনি এই সকলো কথা বুজিব পাৰিছে বা গম পাইছে। কিন্তু যেতিয়া কোনোবা ব্যক্তি এজনৰ বিষয়ত লৈ আপুনি এই কিতাপক লৈ বুজা কথাবোৰ বুজিব নিবিচাৰে বা মনলৈ কিয় নানে ভাবেনে? ব্যক্তি এজনৰ মূল্যাংকন কৰা বা তেখেতক চিনিবলৈ তেখেতৰ বস্তু, বস্ত্ৰ বা শাৰীৰিক ৰূপৰ পৰা তেখেতৰ সুন্দৰতাৰ ওপৰত নিৰ্ণয় কৰিব নোৱাৰি। তেওঁক চিনিব হ'লে সেই ব্যক্তিজনক পঢ়িব লাগিব, তেখেতক বুজিব লাগিব আৰু তেওঁক সময় দিব লাগিব। কিন্তু আমি কি কৰোঁ বাৰু? ৰং, ৰূপ, পোচাক আদি সুন্দৰতাক দেখি আকৰ্ষিত হৈ তেখেতকে প্ৰেম বুলি আমি ভাবি লওঁ। কিন্তু পিছত আহিব লগা দিনত শুনিব পোৱা যায় যে তেওঁৰ প্ৰেম কাহিনী সফলেই নহ'ল, কাৰণ তেওঁ ঠগ খালে। কিন্তু ইয়াত দোষ বেলেগৰ হয় জানো? ভাবি চাওক এবাৰ, কাৰণ দোষটো স্বয়ং আপোনাৰে হয়। আপুনিয়ে সেই ব্যক্তিজনক সময় নিদিলে, আপুনিয়ে সেই ব্যক্তিজনৰ বিচাৰ মনোভাৱ বুজিব চেষ্টাই নকৰিলে। সেইবাবে আপুনি আজি দুখ পাইছে। সেইকাৰণে কওঁ, সময় দিব চেষ্টা কৰক, বুজিব চেষ্টা কৰক যে তেওঁ কি ভাবে বা কি বিচাৰে। ইজনে সিজনৰ ৰূপত নহয়, আত্মাৰ মিলন হ'বলৈ চেষ্টা কৰক, মনৰ লগত মিলিব চেষ্টা কৰক। তেতিয়া নিশ্চয় আপুনি প্ৰেমত ঠগ বা প্ৰবঞ্চনা নাপায়। আৰু দুইজনৰ মাজত এনেদৰে বুজাবুজি মিলিলে লাভ লাইফত ছাকচেছ হ'ব পাৰে। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টোৰ কথাখিনি বুজিব পাৰিছে। যদি কথাখিনি ভাল লাগিলে তেনেহ'লে এটা লাইক দিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।